সমাজৰ 10 জনে সমালোচনা কৰিলেও উপযুক্ত সময়ত গ্ৰহণ কৰা সঠিক সিদ্ধান্তই জীৱনৰ দুৰ্গম পথবিলাক অলপ হ'লেও সুগম কৰি তুলিব পাৰে। নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আন এটি চুটি গল্প। গল্পটোৰ নাম হৈছে সঠিক সিদ্ধান্ত। অত্যাধিক মদ্যপান কৰি মটৰচাইকেল চলোৱা ল'ৰাজনে ৰাস্তাৰ কাষত ৰখাই থোৱা ডাম্পাৰ এখনত খুন্দা মাৰি আঘাতপ্ৰাপ্ত হয়। মৃতপ্ৰায় ল'ৰাজনৰ চিকিৎসা খৰচ বহন কৰিবলৈ সামৰ্থ্য নথকা বিধৱা মাকজনীক সহায় কৰাৰ উদ্দেশ্যৰে আঘাতপ্ৰাপ্ত ল'ৰাজনৰ ফটো দুখনমান ফেচবুকত আপলোড কৰি বন্ধুসকলৰ পৰা সাহায্য বিচাৰি আবেদন জনালোঁ। ল'ৰাজনৰ প্ৰাক্তন প্ৰেমিকা তথা আমাৰ বান্ধৱীগৰাকীক ফোন কৰি খবৰটো জনাই দিলোঁ। হেল্ল', খবৰটো পালিনে? তই নিষ্ঠুৰভাৱে তাৰ ভালপোৱাবিলাক এৰি থৈ আঁতৰি যোৱাৰ বাবেই সি মদ খোৱাৰ পৰিমাণটো বঢ়াই দিলে। সেইকাৰণেই যোৱা ৰাতি দুৰ্ঘটনাটোত আমি তাক হেৰুৱালোহেঁতেন। ভালপোৱাজনক হেৰুৱাৰ দুখবিলাক অতিক্ৰম কৰি কিবা এটা দৃঢ়তাৰে তাই কৈছিল, তহঁতি মোক ভুলকৈ বুজিলে কি হ'ব? মদৰ নিচা এৰিব নোৱাৰাৰ বাবেই মই তাক এৰি থৈ আহিলোঁ। মদাহী স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰলৈ ঘূৰি অহা পেহীজনীৰ গাত দেখা আঘাতৰ দাগবিলাকে সঠিক সময়ত সঠিক সিদ্ধান্ত এটা গ্ৰহণ কৰাত মোক সহায় কৰে। আচলতে মদৰ প্ৰতি থকা আসক্তিয়ে তাৰ জীৱনটো ধ্বংস কৰি পেলালেও ধন্যবাদ।